বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল গাঁৱলীয়া ল'ৰা। আজি আপোনালোকক ধুনীয়া ইনফৰ্মেটিভ এটা ভিডিঅ' আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব যাই আছোঁ। আমি যাই আছোঁ বৰপেটাত। গতিকে বৰপেটাত যাই পেলাই কি দেখিম, কি আপোনালোকক ইনফৰ্মেশ্যন দিম, তাৰেই আজি আপোনালোকক দেখাম। গতিকে আপোনালোকে আমাৰ এই ইনফৰ্মেটিভ ভিডিঅ'টো চাওক। আৰু মোৰ লগত আছে মোৰ বন্ধু জাকিৰ হুছেইন। আমি দুজনে বৰ্তমান বাইকত বহি আছোঁ, আপোনালোকে নিশ্চয় দেখা পাইছে। গতিকে বাইকত বহি কিনে আমি বৰপেটাত যাম আৰু বৰপেটাত যাই কিনে কি ইনফৰ্মেশ্যন দিম এতিয়া আপোনালোকে চাই থাকক। তো ফাইনালি আমি সেই ঠাইখনত আহিলোঁ। মানে মই বেংগলোৰৰ পৰা এটা বস্তু আপোনাৰ DDTC কৰি পঠাইছিলোঁ। গতিকে সেইটো এতিয়া ৰিচিভ কৰিলোঁ। গতিকে এইটো এতিয়া আপোনালোকক দেখাম কেনেকৈ আছিল। গতিকে ফাইনালি এইটোৱে আমাৰ আহিব লগা যিটো বস্তু আছিল। গতিকে চাওক, এইটো আমাৰ বৰপেটা DDTCৰ অফিচ আৰু এইটো আমাৰ বস্তু আছিল। এইটো এতিয়া আমি ৰিচিভ কৰিলোঁ। এতিয়া ইয়াৰ ভিতৰত আমি খুলি কিনে দেখাম কি আহিছিল, কি আহিলে বা সিফালৰ পৰা কি পঠাইছিল, ইয়াৰ গোটেই বস্তুখিনি আপোনালোকক দেখাম। আৰু এইটো এটা একদম 100% আপোনাৰ জেনুইন হয়। ইয়াতে আপোনাৰ কোনো ফল্ছ নাই। আৰু মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি আপোনালোকক শ্বেয়াৰ কৰি আছোঁ। আমি আমাৰ বস্তুটো ৰিচিভ কৰিলোঁ। আমাৰ বৰপেটা DDTC অফিচৰ এইসকল দাদাই আমাক বস্তুটো ৰিচিভ কৰি দিলাক। স্পেচিয়েল থেংকছ টু আমাৰ চিম্পুৰাজ দাদাক। গতিকে এখেতৰ আপোনাৰ কাউণ্টাৰ অফিচাৰক এখেতৰ নাম্বাৰ দি কিনে আমি ৰিচিভ কৰিলোঁ। গতিকে গোটেই ষ্টাফখিনিক আমি আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে ইয়াৰ জৰিয়তে আপোনালোকৰ বস্তুবিলাক বহুত দূৰৰ পৰা আনিব পাৰিব। এইটো এটা 100% জেনুইন হয়, ইয়াতে কোনো ধৰণৰ ফ্ৰড নহয়। গতিকে মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি আপোনালোকক বস্তুটো শ্বেয়াৰ কৰিলোঁ। এতিয়া আমি দুজনে হোটেলত সোমাম। এতিয়া ইয়াৰ পৰা অলপ কিবা কিবি খাম, খাই কিনে আমি আকৌ ঘৰত গুচি যাম। গতিকে আমি খোৱাৰ কাৰণে যিবিলাক বস্তু অৰ্ডাৰ কৰিছিলোঁ আপোনালোকক অলপ দেখাই আছোঁ, আপোনালোকে চাই থাকক। চাওক, আমি খোৱাৰ কাৰণে বহুত বস্তু অৰ্ডাৰ কৰিছোঁ। এইটো নাম বা কি ক'লাক মই পাহৰি গৈছোঁ। আৰু ৰসমলাই বোলে ইয়াৰ নাম, মোৰ লগৰ জাকিৰে সুধিলাক। আৰু ৰসগোল্লা অৰ্ডাৰ কৰিছোঁ, তাৰপিছত আপোনাৰ নিমকি, এই গোটেইখিনি খাম। আপোনালোকে আমাৰ বিলটো পে' কৰিলোঁ। এতিয়া তো ফাইনেলি আমি আমাৰ বস্তুটো আনিলোঁ ৰিচিভ কৰি। এতিয়া বস্তুটোৰ ভিতৰত কি আছে আমি আপোনালোকক দেখাম। চাওক, আমি এতিয়ালৈকে বস্তুটো অ'পেনে কৰা নাই, আমাৰ বেগৰ ভিতৰতে আছে। গতিকে ইয়াৰ পৰা আপোনালোকক বাহিৰ কৰি আমি দেখাম কি অৰ্ডাৰ দিছিলোঁ, কেনেকৈ ক'ৰ পৰা আহিল। চাওক, আপোনালোকে চাওক, আমি ফুল কনফিডেঞ্চতে আছোঁ যে ইয়াৰ ভিতৰত মই যিটো আনিব লগা বস্তু আছিল সেইটোৱে আছে, এতিয়ালৈকে খোলাই নাই। গতিকে আপোনালোকক মোৰ যিটো এক্সপিৰিয়েঞ্চ, সেই এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি আপোনালোকক দেখাম। মই আনিব লগা যিটো বস্তু আছিল এইটো বস্তু আপোনালোকে নিশ্চয় দেখা পাইছে। আপোনালোকক দেখাই আছোঁ যে ইয়াতে কি লেখা আছে, টু মফিদুল ইছলাম, আপোনাৰ কালেক্টৰ অফিচৰ ৰিমপুৰাজ। গতিকে DDTC অফিচৰ যিটো কালেক্টৰ অফিচাৰ,
গতিকে এখেতে এই বস্তুটো ৰিচিভ কৰি মোক ফোন কৰি দিছিল, মই যাই লৈ আহিছোঁ আৰু মোক পঠাইছে। চাওক আপোনালোকে নিশ্চয় দেখা পাইছে যে ফ্ৰম আজাদুল আলী, বেংগলোৰ ৰঘুৱানা আলী, কৰ্ণাটকা। গতিকে কৰ্ণাটক ষ্টেটৰ বেংগলোৰৰ পৰা এইটো আহিছে। আপোনালোকক ইয়াৰ ভিতৰত খুলি দেখাই আছোঁ কি আছে। ফাইনেলি আমি এইটো কাটিলোঁ আৰু ইয়াৰ ওপৰত কি লিখা আছে আপোনালোকে দেখা পাইছেনে? ইয়াৰ ওপৰত চাওকচোন, টপ মোষ্ট আৰ্জেণ্ট, মানে এইটো আটাইতকৈ মোষ্ট আৰ্জেণ্ট বুলি আছিল, মানে ইমাৰ্জেঞ্চি এটা বস্তু আছিল, যাৰ কাৰণে অতি সোনকালে আহিছে। গতিকে আপোনালোকে নিশ্চয় দেখাই পাইছে। চাওক ইয়াৰ ভিতৰত কি আছে আপোনালোকক দেখাই আছোঁ। চাওক এইটো আহিব লগা বস্তু আছিল, মানে যিটো অৰ্ডাৰ দিছিলোঁ, মানে এইটোৱে মোৰ মেইন চাৰ্টিফিকেট আছিল। গতিকে এই অৰিজিনেল চাৰ্টিফিকেটটো মোৰ আহিব লগা আছিল, যাৰ কাৰণে আপোনাৰ অতি সোনকালে আৰু খুব ছিকিউৰলি আনিব লগা আছিল কাৰণে মোৰ এইটো মই আনিছোঁ। গতিকে মোৰ নিজৰ এক্সপিৰিয়েঞ্চটো আপোনালোকক দেখালোঁ, মানে যিটো কুৰিয়াৰ কৰি মই বস্তুটো আনিলোঁ। মানে আমি কিছুমান মানুহসকলক দুমোজাত পৰি থাকোঁ, যে খোকোজা লাগি থাকে যে কুৰিয়াৰ কৰি বস্তু এটা আনিলে সেইটো আহিবনে নাই, হেৰাই যায় নেকি, এনেকুৱা কিবা কনফিউজনত থাকোঁ আমি। কিন্তু আপোনালোকক চব কনফিউজন এতিয়া মই ক্লিয়াৰ কৰি দিলোঁ। মানে যদি DDTC কৰি আপোনালোকে কোনো এটা বস্তু আনে, তেতিয়াহ'লে তাত কোনো ধৰণৰ অসুবিধা নহয়। মানে আপোনালোকে 110% গেৰাণ্টি দি কিনে আপোনালোকে সেইটো বস্তু আনিব পাৰে। আৰু যদি কিবা কাৰণবশত আপোনালোকৰ বস্তুটো আপোনাৰ হাতত নাহিল, তেতিয়াহ'লে আপোনাক সেই বস্তুটো আকৌ য'ৰ পৰা পঠোৱাইছিল তাতে আকৌ ৰিটাৰ্ণ যাব। গতিকে আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে। চাওক মোৰ এইটো অৰিজিনেল, ইয়াতো অৰিজিনেল ষ্টাম্প এটা মাৰা আছে। গতিকে এইটো মোৰ আহিবলগীয়া যিটো চাৰ্টিফিকেট। গতিকে তো ফাইনেলি আমি আপোনালোকক দেখালোঁ যে বৰপেটা DDTCৰ আণ্ডাৰত যদি আপোনালোকে কোনো এটা বস্তু ঘৰৰ পৰা যদি আনে, তেতিয়াহ'লে তাত কোনো ধৰণৰ আপোনাৰ অসুবিধাৰ সৃষ্টি নহয়, যেনেকৈ আমি আনিলোঁ। গতিকে মাত্ৰ 2 দিনৰ ভিতৰত আমাৰ অৰিজিনেল যিটো ডকুমেণ্টছ বেংগলোৰৰ পৰা আহিছিল, গতিকে সেইটো মাত্ৰ 2 দিনত আমি পাই গ'লোঁ। ঠিক আপোনালোকেও ন' টেনশ্যন হিচাপত, কোনো ধৰণৰ টেনশ্যন নলৈ কিনে আপোনালোকে বিভিন্ন ঠাইৰ পৰা আপোনালোকৰ পাৰ্চেলবিলাক আপোনালোকে আনিব পাৰে আমাৰ DDTCৰ জৰিয়তে। আৰু আমাৰ এই বস্তুটো বেংগলোৰৰ পৰা পঠাইছে আমাৰ সিফালে আজাদুল নামৰ মোৰ সৰু ভাইটিৰ নিচিনা এজন আছে। গতিকে এখেতৰ দ্বাৰাই ইয়াতে আহিছে। গতিকে আমাৰ এই ভিডিঅ'ৰ জৰিয়তে তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকক এই ইনফৰ্মেটিভ এটা ভিডিঅ' আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ আৰু বহুত ভিডিঅ' আপোনালোকক আগলৈ দিম বুলি এটা প্ৰতিশ্ৰুতি দি আজিৰ কাৰণে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।